কেন্দ্ৰীয় সমিতিৰ মোৰ সতীৰ্থবৃন্দ, দৰং জিলা সমিতি, অভ্যৰ্থনা সমিতি আৰু হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভাল, ময়ো ভাল আছোঁ। আজি আমি দৰং জিলালৈ বুলি ওলাই আহিছোঁ যোৰহাটৰ পৰা। আৰু এতিয়া চাওক আমি ক'ত আছোঁ, এখন বালেশ্বৰ। আপোনালোকে চিনি পায় বহুতে। ইয়াত খানাটো খাবলৈ কাৰণে বিন্দাছ লাগে, গতিকে আমাৰো অকণমান ভোক লাগিছে পেটত, আমি খাবলৈ কাৰণে গৈছোঁ। আৰু ইয়াত দেখিছে অমিত দা আছে লগত, ইপিনে দীপ দা আছে, মুক্তি দা আছে, এয়া বেদান্ত দা থিয় হৈ আছে। গতিকে আমি গোটেইখিনি ওলাইছোঁ আজি দৰঙলৈ বুলি। গতিকে দৰঙত গৈ কি ক'ত পাওঁ ৰাস্তাত আপোনালোকে গোটেই সবিশেষখিনি লৈ পেলাই মই আজি এই ব্লগটো প্ৰস্তুত কৰিছোঁ। গতিকে আহক মোৰ লগত আপোনালোকে এই ভিডিঅ'টো আজি উপভোগ কৰক। আৰু চব খানা কি আহিছে, ভাত আহি গৈছে, ভাতৰ লগত দালি আছে, এইখন কিবা এখন চব্জি দিছে, এইপিনে এয়া এইটো উৰহি ন উৰহি, আৰু বাকী মাছ মাংস আহিবলৈ আছে। গতিকে আপোনালোকে চব, মই খানাটো খাই লওঁ, সবিশেষ আৰু আজি ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখোঁ। গতিকে শেষলৈকে ভিডিঅ'টো চাব, মাজতে স্কিপ কৰি থৈ নাযাব। আৰু এইপিনে চব পাপৰ আহি গৈছে, পিঁয়াজ আহিছে, চাটনি আহিছে, জলকীয়া আহিছে। গাইজ ইয়াত দেখিছে মটন আহি গৈছে। এতিয়া বিন্দাছ খানা মানে মই খাবলৈ আমি আৰম্ভ কৰি খাই আছোঁ আৰু মটনটো আহিছে। গতিকে এতিয়া মটনটো খাবলৈ লৈছোঁ। একদম সুন্দৰ বনিছে। আমাৰ খানা পিনা খাই হৈ গ'ল। অমিত দাই পে'মেণ্ট ল'ব লৈছে। দাদা আপোনাৰ বজাৰ কেনেকুৱা হৈছে? बजार केनेকুৱা चलছে? क्या आदमी लोग आ रहा है, कारोबार कैसा चल रहा है आपका? बिजनेस हाँ ठीक चल रहा है? लोग आता है कहाँ से आता है? यूट्यूब के लिए यूट्यूबर কাৰণে লৈ আছোঁ। লাইটটা বোলো লৈ যাওঁ সোমাইছোঁ যিহেতুকে। কেনেকুৱা চলিছে? कैसा चल रहा है? हिंदी में अभी आपको देखेगा, लोग देखेगा आपको टीवी में। हिंदी में बस बात करेंगे। हाँ अभी हिंदी में बोल रहे हैं। हिंदी तो बोल रहे हैं। हाँ अभी लोग जो आता है तो लॉन्ग जर्नी से आता है, खाना पीना खाता है आपके यहाँ पे। अच्छा चल रहा है? ठीक चल रहा है। ठीक चल रहा है। आपका नाम बोल लीजिए। पुजारी लाल नंदा। पुजारी लाल नंदा। ठीक है, आपका दुकान के बारे में बोल लीजिए, नाम बता दीजिए। बालेश्वर होटल। बालेश्वर होटल। যাই কলিয়াবৰ পাইবলৈ ইয়াতে বোলো আমি ৰৈ কিবাকিবি অকণমান খাওঁ বুলি ৰ'লোঁ। দোকানখনত কোনোবাই কিবাকিবি লৈছে, মই কিবা এটা লৈ লৈছোঁ। বাকী আপোনালোকে চাই দিব, এইটো দেখিছে আমি তেজপুৰ গৈ আছোঁ। এইটো ৰাস্তাতে আমি গৈ এতিয়া দৰং পামগৈ, আগত দৰং ডিষ্ট্ৰিক্টলৈ গৈ আছোঁ। গতিকে আপোনালোকে উপভোগ কৰক। আৰু ৰাস্তাটো চাওক আপুনি। ড্ৰাইভাৰ চেঞ্জেজত দেখিছে, বেদান্ত তাক দি দিছোঁ দেই। অমিত দা কেনেকুৱা লাগিছে জাৰ্ণিটো? মজা লাগিছে দেই। মজা লাগিছে। আমনি লাগিছে নাই লগা? নাই লগা। বাকী আমি এনেকৈ ওলাইছোঁ। এইপিনে দীপদা গুচি গ'ল, মুক্তিদা আছিলে এইপিনে। এইপিনে মুক্তিদাক মাজত ঠেলি দিলা, সেইটো তেওঁৰ চিটটো মই লৈ ল'লোঁ। আৰু মাজত আহিছোঁ মই মানে সৰু ল'ৰা নিচিনাকৈ টোপনিয়াই আহিছোঁ। আমাৰ মুক্তিদা মানে চবতকৈ সৰু হয়, সেইকাৰণে মাজত দি দিছোঁ। চাইডত মানে অলপ ৰেষ্ট দিয়ে। জানি গৈ মজা লাগিছে। চক একদম আৰাম। এনে নিজে ড্ৰাইভ কৰি থাকোঁ ন, পঢ়িছোঁ। খোৱাটো বেছি ভাল লাগিল। খোৱাটো বেছি ভাল লাগিলে। এই বেদান্তই এনেকুৱা এটা ডিমৰ মানে আমলেট খাইছে। আমলেটত মানে আমলেট কেইটা দিছে সি নিজে গম নাপায়। ডবল আমলেট এটা দি দিলে, মানে খতম কৰিব পৰা নাই খাই। আৰু দীপ
ডিটো 1 নম্বৰ খোৱা গাহৰি মাংস খোৱাত 1 নম্বৰ ই উস্তাদ এই আহি বালেশ্বৰ ধাবাত আপোনাৰ বিচাৰিলে প্ৰথম পাঠা ছাগলী মাংস পাঠা নাপায় মাছ খালে এপিচকেও নাখায় দুপিচ তাক ডাবল লাগি গ'ল মানে অমিতৰতো কথা ক'বই নালাগে অমিতৰ আলু চব্জি বেছি টেষ্টি লাগে আলু যিটো একদম গৰমে যিটো টেষ্টি ভাজে সেইটো ভাল সিহঁতে 3 বাৰ লৈছে মানে 3 বাৰ লৈছে দেখিছো অনেক গগন চুম্বি অট্টালিকা শাৰী দেখিছো অনেক মৰহা ফুলৰ অকালতে যোৱা খৰি হা এইটো ক'ত দিব লাগিব কি বস্তু দেখি কি সদা এপখন দেখি বসুমতাৰীলৈ মনত পৰি গৈছে দেখিছা আমি দান বৰঙণি কৰিছোঁ আশীৰ্বাদ লৈছোঁ দিব্যা দিবে 5 টকা দিলে দিলা নি চাওক এইপিনেদি গ'লে তেজপুৰ এয়াৰপৰ্ট পাই যামগৈ তাৰ লগত ভিডিঅ' এটা বনাই এটা ভিউৱাৰ্ছ বহুত পাইছোঁ ট্ৰেডিশ্যনেল লাগিব আৰু এইপিনে যে যায় আপুনি এইটো চাইডে গহপুৰ এই আমি ষ্টেট যাম ষ্টেট এইপিনে এইটো গুচি গ'লে এইটো আপোনাৰ গহপুৰ লখিমপুৰ ক'ত যায় আপুনি এখন গহপুৰ গৈ আছে চব কেতিয়াবা মানুহৰ কাৰণে কেনেকুৱা কাজিয়া কৰিছে পেচেঞ্জাৰ দুটাৰ কাৰণে দুখন বাছৰ ড্ৰাইভাৰ সিহঁতি মানে কাজিয়া লাগি আছে এইটো আহি গ'ল ৰসগোল্লা এতিয়া পুৰা দি আছে মজা এখন চব হোটেল মা কালী এইয়া বেদান্ত তাত লৈছে যে আপোনাৰ হওক মুক্তিদা আৰু মই বহি আছোঁ এটা দীঘলীয়া জাৰ্ণি কৰি আহিছোঁ ন গতিকে অকণমান চাহ তাহ আমি কিবা কিবি খাই লওঁ মা কালী হোটেল আৰু এইবিলাক চব মিঠাই কি খাব এইপিনে গৈছে ৰসমলাই মোক গোলা এটা দিব বাকী আমি খাই মেলি লওঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু এতিয়া যিহেতুকে আন্ধাৰ হৈ আহিছে ভিডিঅ' কৰিবলৈ বাহিৰত উপলব্ধ হৈছে ইয়াত অলপ সোমাই আহিছে কাৰণে ভিডিঅ'টো কৰিছোঁ বাকী যি যথা গোটেই সবিশেষ কাইলৈও আমাৰ প্ৰগ্ৰাম আছে লৈ পেলাই মই গোটেইটো আপোনালোকক দি আছোঁ এইটো নালাগে মোক গোলা দিম মা কালী হোটেল এণ্ড ৰেষ্টুৰেণ্ট দেৰি
গাইজ আমি এতিয়া আহি পাবলৈ দৰঙত আমাৰ যোনখিনি নিজৰ কাম আছিলে কাম চাম কৰি মেলি পেলাই এতিয়া আমি খানা পিনা খাই ল'লোঁ। খানা পিনা খাই এতিয়া খন্তেক ৰেষ্ট ল'বলৈ লৈছোঁ। ইয়াত দেখিছে দিগদাৰ আছে আৰু এনেকৈ আমি ধৰি লওক ওচৰৰ মানুহ এঘৰত আমি এনেকৈ আশ্ৰয় লৈছোঁ, মানে আমাক থাকিবলৈ মানে সা সুবিধাখিনি তেওঁলোকে কৰি দিছে। আৰু বাকী এইপিনে অমিত দা শুই আছে। বাকী আজি ৰাতিটো আমি ইয়াতে নিশাটো কটাম। কাইলৈ মৰ্ণিং আকৌ আমাৰ নিজৰ কাম আছে, গোটেই কামখিনি কৰি দিনটো আকৌ কালি ৰাতিও ইয়াতে আমি থাকিম। থাকি আমি পৰহিলৈ ইয়াৰ পৰা বৰপেটা দিশে মানে গমন কৰিম। সকলো বন্ধুৰ পৰা স্বাগতম জনাইছোঁ। আমাৰ ৰবিৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আশা ৰাখিছোঁ সি বহুত আগবাঢ়ি যাওক, তাৰে কামনা আপোনালোকক শুভৰাত্ৰি। গতিকে শুভৰাত্ৰি। আমাৰ দিনটোৱে কিবা এটা ক'লে আপোনালোকে শুনিলে, গতিকে আপোনালোকে মোৰ চেনেলটো যদি পাৰে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰে। ধন্যবাদ। কৰিব সন্মানীয় কেন্দ্ৰীয় সমিতিৰ মোৰ সতীৰ্থবৃন্দ, দৰং জিলা সমিতি, অভ্যৰ্থনা সমিতি আৰু এই অঞ্চলৰ স্থানীয় ৰাইজ, লগতে আমাৰ সাংবাদিক বন্ধুসকল, অসমৰ 40 লাখ অনুসূচিত জাতিৰ মানুহৰ সামগ্ৰিক উন্নয়ন, সম বিকাশ আৰু সম অধিকাৰৰ লক্ষ্যৰে 2016 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে গঠন কৰা অনুসূচিত জাতি দিৱস অসমে জাতিটোৰ সৰ্বোৎকৃষ্ট উত্তৰণৰ
মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱা মানুহ কি মানুহ যদি নহয় মানুহ জানক কাহানি বা হয় মানুহ মানুহ যদি নহয় মানুহ জানক কাহানি বা হয় মানুহ পুৰণি ইতিহাস দোহাৰিয়ে ভুল জানো নহ'ব কোৱা অমৰীয়া মানুহে মানুহৰ বাবে আপোনালোকৰ মাজৰ পৰা দিনৰ কাৰ্যসূচী আমাৰ পূৰা মানে সমাপ্তি হৈ গ'ল। এতিয়া ৰাতি আহিলোঁ, আহি অলপ ফ্ৰেছ হৈ লৈছোঁ। এতিয়াতো আপোনাৰ 11টা বাজিবই হ'ল, আমাৰ তাতে 10টা বাজি গ'ল। আহি পেলাই ৰুমত অলপ ৰেষ্ট লোৱা নাই, কণ্টেক্ট মোবাইল চোবাইল চাৰ্জ দি দিলোঁ। দি পেলাই এতিয়া আমি আকৌ ওলাইছোঁ, মানে তাত যিহেতুকে সাংস্কৃতিক অনুষ্ঠান আছে, এতিয়া গীতৰ শৰাই আছে, গতিকে তালৈ যাম। এয়া অমিত দা আছে লগত। হাই হেল্ল' কিবা কিবি কয় যে কৈ দিয়ক। মই একো নকওঁ, তুমি কোৱা। অঁ একো নকয়। গতিকে আপোনালোকে ভিডিঅ'টো চাই কি পালে ক'ব। আৰু এইটোৱে ব্লগ মানে মই ইমানতে সমাপ্তি ঘটাইছোঁ। কাইলৈ আমি বৰপেটা যাম, কিন্তু বৰপেটাক যোৱাটো হয়তো মই আপোনাক নেক্সট ব্লগ বেলেগ এটা ব্লগ দিম। গতিকে এইটো দৰঙৰ ব্লগটো মই ইমানতে সমাপ্তি ঘটাইছোঁ। গতিকে আপোনালোকে চাই কি পালে মোক কমেণ্টত জনাবা। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকে ভিডিঅ'বিলাক চাই, কিন্তু ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে লাইক কমেণ্ট নকৰে বা ছাবস্ক্ৰাইব নকৰে, যিহেতুকে আমাৰ অসুবিধা হয়। আমি দৰ্শকে কি চাব বিচাৰে সেই সবিশেষ আমি জানিব নোৱাৰোঁ। গতিকে আপোনালোকৰ মনত কি আছে, আপোনালোকৰ গোটেই উপদেশখিনি আপুনি মোক কমেণ্ট বক্সত দিব পাৰে। আৰু যদি মোৰ মানে এনেকৈ আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব দিব। ছাবস্ক্ৰাইবটো হৈছে মেইন বস্তু। যেতিয়া আপুনি ছাবস্ক্ৰাইব কৰিব, তেতিয়া মই গম পাম যে মোৰ আৰু এজন ছাবস্ক্ৰাইবাৰ আহিছে, গতিকে মোক আৰু এজন মানুহে চাই ভাল পাইছে। গতিকে এইখিনিকে কৈ মই ৰবি আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।